guys, welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোকক মোৰ এটা বিশেষ কথা ক'বলগীয়া আছে। আপোনালোকক মই কি বুলি ধন্যবাদ জনাম আসলতে ভাষা নাই মোৰ ওচৰত। আৰু যোৱাটো ভিডিঅ'ত আপোনালোকে যেটো ৰাখি বন্ধনৰ ভিডিঅ' আছিল সেইটোত আপোনালোকে ইমান বেছি সঁহাৰি জনাইছে তাৰ বাবে বহুত বেছি ধন্যবাদ আপোনালোকক। আশা কৰোঁ আপোনালোকে আহিবলগীয়া মোৰ প্ৰত্যেকটো ভিডিঅ'তে এনেকৈ মৰম সহায় সহযোগিতা কৰি যাব, তেতিয়া মোৰো ভাল লাগে দিয়কচোন। মানে মই উৎসাহিত হওঁ ভিডিঅ'বোৰ বনাবলৈ। আৰু পাৰ্চনেলি মোক বহুতে মেছেজ কৰি কৈছে যে ভাল লাগিছে ব্লগটো, তাৰ বাবে সকলোকে মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ। কাৰণ আপোনালোকৰ অবিহনে আমিবোৰ একোৱেই নহয় আসলতে। তো এনেকৈ যাতে মোক মৰম আশীৰ্বাদ কৰি যায় তাকে ক'লোঁ। আৰু মই আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ এটা ৰেচিপি ভিডিঅ'। আৰু মোৰ চেনেলত গাহৰি অসমীয়া ষ্টাইলত গাহৰি ৰেচিপি দিয়া হোৱা নাই, সেইবাবে আজি এটা ভিডিঅ' বনাই থলোঁ। মানে যোৱাকালি ৰাতি খাইছিলোঁ, ভিডিঅ'টো কৰি থৈ দিছোঁ, আজি আপোনালোকক দেখুৱাম। আৰু একদম অসমীয়া ষ্টাইলত বনাইছোঁ, ইমান বেছি মা মছলা মই একো দিয়া নাই। সাধাৰণতে ঘৰত যিখিনি বস্তু থাকে সেইখিনিতে মই বনাবলৈ চেষ্টা কৰিছোঁ। আৰু তেনেহ'লে বেছি কথা নকওঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষত এটা মন্তব্য কৰিবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। ঠিক আছে, তেনেহ'লে আজিৰ ভিডিঅ'টো আমি এনেকৈ আৰম্ভ কৰোঁ, চাই থাকক ভিডিঅ'টো। এইখিনি হৈছে আমাৰ ফ্ৰেছ গাহৰি মাংস। ইয়াত আধা কেজিতকৈ অকণমান বেছি আছে। আৰু এইখিনি মই ভালদৰে ধুই চাফা কৰি লৈছোঁ। এতিয়া এইখিনি মই বইল হ'বলৈ দিম। এয়া মই বইল হ'বলৈ দিলোঁ গৰম পানীত, আৰু এইখিনি প্ৰায় মই 7 মিনিট সময় বইল হ'বলৈ দিলোঁ। এয়া দেখিছে আপোনালোকে বইল হৈ আছে মাংসখিনি। খুব ভালদৰে আমি ইয়াত বইল কৰি ল'ব লাগিব প্ৰায় 7-8 মিনিট সময়। আৰু আমাৰ গাহৰি মাংসৰ বাবে ইনগ্ৰিডিয়েণ্টছ লাগিব আলু। ইয়াত মই 3টা আলু লৈছোঁ, 3টা পিঁয়াজ লৈছোঁ, আদা নহৰু পেষ্ট, আৰু 6-7টা জলকীয়া লৈছোঁ। এইখিনি আমাৰ ইয়াত ইনগ্ৰিডিয়েণ্টছ লাগিব। আৰু এয়া আমাৰ গাহৰি মাংস বইল হৈ গ'ল। দেখিছে আপোনালোকে খুব গৰম আছে আৰু খুব ধোঁৱা ওলাই আছে। চ' এইখিনি মই এতিয়া নমাই থলোঁ। নেক্সট প্ৰচেছটোলৈ যাওঁ বলক। এয়া কেৰাহী মই গৰম হ'বলৈ দি ইয়াত তেল অকণমান দিছোঁ। তেল মই ইমান বেছিও দিয়া নাই, কাৰণ গাহৰি মাংসত বহুত তেল ওলায়। প্ৰায় ইয়াত মই 3 চামুচ তেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি বনায় তেনেহ'লে আন্দাজ অনুসৰি দি ল'ব পাৰিব। তেলখিনি এতিয়া গৰম হ'বলৈ দিছোঁ। তাৰপিছত ইয়াত মই দি দিছোঁ পিঁয়াজ জলকীয়া। পিঁয়াজখিনি খুব ভালদৰে আমি ভাজিব লাগিব প্ৰায় 7-8 মিনিট সময়। পিঁয়াজখিনি খুব ভালদৰে ভাজিব লাগিব আমি, তেতিয়াহে মাংসৰ টেষ্টটো ভাল হয় আৰু লগতে কালাৰটো। ইয়াত মই জলকীয়া 3টা দিছোঁ, আকৌ মই পিছত জলকীয়া ব্যৱহাৰ কৰিম। এয়া দেখিছে পিঁয়াজৰ কালাৰটো চেঞ্জ হৈছে। লগতে মই ইয়াত দি দিলোঁ হালধি প্ৰায় 2.5 চামুচ। আমি যদি হালধি এনেকৈ দি দিওঁ তেতিয়াহ'লে মাংসৰ কালাৰটো খুব ধুনীয়া হয়। আৰু মোৰ প্ৰায় পিঁয়াজখিনি ভজা হৈয়ে গৈছে, দেখিছে আপোনালোকে। ইয়াত মই আৰু 1 মিনিট বা 1.5 মিনিট সময় ভাজিম, তাৰপিছত ইয়াত মাংসখিনি দি দিম। এয়া মই ইয়াত মাংসখিনি দি দিলোঁ আৰু ভালদৰে লৰাই দিব লাগিব, নহ'লে যিহেতু বইল কৰা মাংস সেইবাবে তলত লাগি যাব। খুব ভালদৰে আমি মিক্স কৰিব লাগিব যাতে তলত লাগি নাযায়। এনেকৈ মিলাই থাকিব লাগিব আমি। আৰু মাংসখিনি খুব ভালদৰে ভাজিব লাগিব, কাৰণ আপুনি মাংস যিমানেই ভাজিব ইয়াৰ টেষ্টটো সিমানেই ধুনীয়া হয়। এতিয়া মই ইয়াত দি দিছোঁ কাটি থোৱা আলুখিনিও আমি একেলগে দি দিছোঁ, তেতিয়া মাংস আৰু আলুখিনি একেলগে সিজিব। এয়া আপোনালোকে দেখিছে মই আলুখিনি ইয়াত দি দিলোঁ, আৰু আমি ভালদৰে মিক্স কৰিব লাগিব যাতে মাংসখিনি তলত লাগি নাযায়, যিহেতু আমি প্ৰথমতে বইল কৰি লৈছিলোঁ। আৰু আমি মাংসখিনি খুব ভালদৰে ভাজিব লাগিব প্ৰায় 15-20 মিনিট সময়, কাৰণ আপুনি মাংস যিমানে ভাজিব ইয়াৰ টেষ্টটো সিমানে ধুনীয়া হয়, খাবলৈ সিমানে টেষ্টি লাগে। এতিয়া মই মাংসখিনিত দি দিম নিমখ। আপোনালোকে যদি বনায় তেনেহ'লে আন্দাজ অনুসৰি দিব। মই ইয়াত প্ৰায় 2.5 চামুচ নিমখ দিছোঁ। আকৌ যদি পিছত প্ৰয়োজন হয় মই নিমখ দি দিম। এয়া দেখিছে মই ইয়াত নিমখ দি দিলোঁ। এতিয়া ভালদৰে মিক্স কৰি দিম যাতে নিমখখিনি সকলো পিনে লাগি যায়। ভালদৰে মিক্স কৰি লৰাই থাকিব লাগিব, আৰু মাংসখিনি খুব ধুনীয়াকৈ ভাজিব লাগিব, ৰঙচুৱাকৈ ভাজিব লাগিব। এয়া দেখিছে মই এতিয়াও ভাজি আছোঁ, মোৰ প্ৰায় 15 মিনিট হৈ গৈছে ভজা। এতিয়া মই ইয়াত দি দিম কেঁচা জলকীয়া আৰু আদা নহৰুৰ পেষ্টখিনি। কেঁচা জলকীয়াখিনি মই এইকাৰণে এতিয়া দিছোঁ যাতে ফ্লেভাৰটো ধুনীয়া হয়। আৰু এয়া মই আদা নহৰুখিনি ভালদৰে ভাজিব লাগিব, কাৰণ আদা নহৰু যদি কেঁচা গোন্ধটো থাকে ভাল নালাগিব, সেইবাবে ভালদৰে ভাজি ল'ব লাগিব। আৰু
আৰু এয়া দেখিছে মাংসখিনি প্ৰায় ভজা হৈ গৈছে। মাংসখিনি ধুনীয়া এটা ৰঙচুৱা কালাৰ আহিছে। লগতে কিমান তেল ওলালে দেখিছেনে? মই কিমান তেল কমকৈ ব্যৱহাৰ কৰিছিলোঁ। এক্সট্ৰা অইল বহুত ওলালে ইয়াত, সেইবাবে গাহৰি মাংসত ইমান তেল দিয়াৰ প্ৰয়োজন নাই। আৰু এয়া ভজা মাংস মই কাঢ়ি লৈছোঁ 2 পিচমান। মোৰ এনেকৈ খাব ভাল লাগে ভজা মাংস, সেইবাবে 2 পিচমান কাঢ়ি লৈছোঁ। আপোনালোকে এনেকৈ খায়নে? প্লিজ কমেণ্ট কৰি জনাবচোন। তাৰপিছত এতিয়া মই ইয়াত দিম পানী মই ইয়াত এগিলাচতকৈও কম ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি বনায় তেনেহ'লে আন্দাজ অনুসৰি দি ল'ব। আৰু ভালদৰে ইয়াত উতলিব দিম, প্ৰায় 10 মিনিট সময় উতলিব দিম মই, যাতে মাংস আৰু আলুখিনি ভালদৰে সিজি যায়। এয়া দেখিছে পানী লাহে লাহে কমি আহিবলৈ ধৰিলে আৰু মাংসৰ কালাৰটো ধুনীয়া হ'বলৈ ধৰিলে। আমাৰ মাংস প্ৰায় হ'লেই, এয়া ধুনীয়াকৈ সিজিছে, আলুও সিজিছে, মাংসও সিজিছে। লগে লগে মই গেছৰ চুলাটো ষ্টপ কৰি দিলোঁ আৰু এয়া আমাৰ মাংস কি ধুনীয়া এটা কালাৰ আহিছে ন, আৰু খাবলৈ খুবেই টেষ্টি। আৰু এইখিনি হৈছে অসমীয়া ষ্টাইলত বনোৱা গাহৰি মাংসৰ ফাইনেল লুক। কেনেকুৱা লাগিছে কমেণ্টত জনাব। চ' এইটোৱে আছিল আজিৰ ভিডিঅ'। মাংসখন খাবলৈ খুবেই টেষ্টি হৈছিল। তেনেহ'লে ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব। যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰো। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। আজিলৈ বাই বাই গাইজ।